মামৰি ভণ্টি আজি কইনা হ'ব ভণ্টি বিয়া হ'ব বিয়া কিবা ক'বা ভাইটি এই মাত্ৰ যে পাগলজন গ'ল ক'ৰবাত চিনাকি যেন লাগিছে চিনি পাবা গাঁৱৰে ল'ৰাজন কোন হয় ৰঘুকাই নয়ন নয়ন পিটু তই আগবাৰচোন মই গৈ আছো যা 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 এতিয়া ৰঘু দোকানৰ আগত গৈ আটা মাৰ গৈ যা মা মোৰ হালধীয়া চোৱাটো ক'তনো ভণ্টিজনীয়ে নহয় য'ত ত'ত সোমাই থৈ দিয়া কাপোৰবিলাক পাইছোঁ দে তই কিয় আহি আছ বেছি হৈছে অলপ তোৰ অলপ আগতো ঠিকে আছিল কেনেকৈ পামচাৰ হ'ল এই চব তই কৰিছ তোক আজি মই অ মা দাদাক চাচোন কেনেকৈ চুলি ধৰিছে এৰি দিয়া না এৰি দিব লাগে তোক চাইকেলৰ চকাৰ হাৱা কোনে এৰি দিব দিছিল কোনে এৰি দিব দিছিল ঐ কি হৈছে তহঁত এতিয়া লোক লাগিলে গেছে হয় মই কৰিছো নেকি কিবা সিহে আগতে কৰিছে হ'ব এতিয়া কান্দি দেখুৱাব নালাগে চাইকেলৰ চকাৰ হাৱাটো কোনে এৰিব দিছিল এতিয়া কেনে কেনে দেখিছনে তাই মোৰ কিন্তু খং উঠি যাব দেই হ'ব দে চাইকেলখন আহোঁতে পাম দিলে ভিজা ঠিক আছে হ'ব দে যা যা ঘূৰা হ'ব ফুপনিয়ে আহাৰ তই ডাঙৰ হৈছে এতিয়া তাৰ লগত কিয় এনেকৈ লাগি থকা দুদিন পিছত এখন ঘৰলৈ উলিয়াই দিব লাগিব তোৰ সদায় একেখিনিয়ে কথা নহয় মা তহঁতক এৰি কিন্তু মই কলৈকো নাযাওঁ কি ভাই নয়ন চাইকেলৰ চকাৰ হাৱাৰ লগতে তোৰ হাৱা উৰুৱাই দিলে নেকি ভনীয়াৰে আহিব আহিছা আহি থাকা মইহে জানো এই নয়ন তৰা অলপ আগতে সেই ৰাস্তাৰে পাৰ হৈ গৈছে তই কিন্তু তোৰ মনৰ কথা তৰা আগত আজি খুলি কবি আজিও আকৌ কালিৰ দৰে গৈ ঘূৰি নাহিবি চাই থাক আজি তাইক মোৰ মনৰ কথা মই খুলি কমেই যা 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 গৰু যে আৰু কথা চাবাচোন সি আহিবই তোক বহুত ভাল পায় সি বেলেগৰ মনৰ কথা ইমান জানানে পালে নহ'ব নহয় মনৰ কথা খুলি ক'ব পাৰিব লাগিব নয়ন কিন্তু বহুত ভাল ল'ৰা দেই তই যদি তাৰ হোৱা তোৰ কপালহে এইখন অলপ বেছি হ'ল নেকি নয়ন চাইকেলৰ চেল পৰিছে নেকি কে জানো বৌ উঠিলে ৰবা ভালে হ'ল ক'ত জানিব নয়ন কথা কি কথা মানে বহু যে আৰু বাহ নয়ন তুমি একো নজনাই হ'লা এনেকুৱা হ'লে কেনেকৈ হ'ব তোৰ সদায় চাইকেলৰ চেন পৰি থাকোঁতেই যাব আৰু কথা কি হ'ল ইমান হাঁহিছা যে এখন আইনাত গৈ চালেই হ'ল ইমান অকণি হৈছে মাইনা মা মূৰত ইমান নকৰি থকা ছোৱালী কিন্তু কোনো বিয়া নকৰে দেই তাতে আকৌ নাকটো ফেঁচাৰ দৰে ফেঁচিজনী অ মা দেখিছনে নিজৰজনী কিমান সুন্দৰী আহে দেখিম নহয় মোৰজনী হাইলা বান্দৰী তই জানে বান্দৰ সেইজনীও তই বান্দৰীয়ে পাবি তই নিজে বান্দৰী বান্দৰ বান্দৰী বান্দৰ বান্দৰী বান্দৰ বান্দৰী বান্দৰ বান্দৰ ছোৱালী মানুহ কি নকাই যাব থাকাৰ লগত মইহে মাত দিলো কিন্তু আগতে মোৰ লগত লাগি লৈছে মা মই কিবা মিছা কৈছো নেকি নাই গুটি লাগি নলবি তহঁতে আকৰি ধেমালি কৰিছো দে তোক ধুনীয়া মৰম লগা টপা আংকুল এটাৰ লগত বিয়া দিম বোলে আহিছ যেতিয়া এদিন এখন ঘৰলৈ উলিয়াই দিবহে লাগিব মা কিমান যে ভাল লাগিব নহয় ভণ্টি কইনা হৈ ৰভাতলিত বহি থাকিব আয়তীসকলে উৰি দিব জোৰা নাম গাব বিয়া নাম গাব আকৰি কি হ'ল কান্দিছ যে হে ধেমালিহে কৰিছো হয়নে মা সি যদি মোক ভালে পায় ল'ৰা মানুহটোৱে ক'ব নোৱাৰে নেকি আৰু যে তই কৈ আছ মই ক'ব লাগে বুলি মোৰ কিবা লাজ নালাগে নেকি তই মানুহে ভাল পাওঁ বুলি আগতে কোৱা ক'ত দেখিছ নহয় মই কথাটোহে কৈছোঁ তইতো নয়নক মনে মনে ভাল পোৱা তই ক'লে হয় আগতে দে তই আৰু বেছি কথা ক'ব নালাগে তই চাই থাক আজি তাইক মোৰ মনৰ কথা খুলি কমেই ঠিক আছে ক'ব পাৰিলেতো ভালেই শুভেচ্ছা থাকিল তই যেনে কয়ে শুভেচ্ছা দিছ মই যেন বেলেগ কিবা কামতহে যাব ওলাইছোঁ যা দেৰি কৰি নাথাকিবি শুভ কামত দেৰি কৰিব নাপায়
দে মই যাই থাকোঁ দে মায়ে তোমাক সোনকালকে ঘৰত মাতিছে যাওঁ দিয়া যা পিছে ময়ো যাওঁ দে তৰা ক'ৰ পৰা আহিলা সন্ধ্যা বাবুহঁতৰ ঘৰত ফুৰিব গৈছিলোঁ পিছে আপুনি মই ৰঘুকাই দোকানৰ পৰা আহিলোঁ ঠিক আছে মই গৈ থাকোঁ দিয়ক তৰা কিবা ক'ব ক'ব লগাতো বহুত কিবাই আছে কওক ক'ৰ পৰা আৰম্ভ কৰিম ভাবি পোৱা নাই য'ৰ পৰা আৰম্ভ কৰিলে আপোনাৰ সুবিধা হয় তাৰ পৰাই কওক বহুদিনৰ পৰা তোমাক এটা কথা ক'ম বুলি ভাবি আছিলোঁ মই কিয় বহুত দিন ৰ'ব লগা হ'ল ক'বলৈ ভয় লাগিছিল কি মই বাঘ নেকি নহয় নহয় যদি কওক কি ক'ম কি কথা ক'ম বুলি মোক আপুনি অথনিৰে পৰা ৰখাই থৈছে ময়ো শুনিম বুলি ৰৈ আছোঁ সঁচাকৈ শুনিবলৈ মন গৈছে তৰা মই তোমাক সঁচাকৈ ভাল পাই পেলাইছোঁ কিয় কোনো নজনাকৈ মনে মনে ভাল পাই পেলাইছোঁ সঁচা সঁচা আজি তোমরা বহুত ফূৰ্তিত আছে দে মা ঘৰলৈ নব আহিব যেন পাওঁ ঐ তোৰ কিন্তু বেছি হৈছে দেই সকলোৱে গাত লাগেই নহয় মা অ' ভণ্টি তই মনে মনে থাকিবি না তোক আজি মই কবি তেনেকৈ কথা বেছি কথা কবি সঁচাকৈ কিন্তু টপা ল'ৰাৰ লগত বিয়া দিম কৈ থলো কিন্তু দে তহঁত দুটাও এতিয়া আৰু সৰু হৈ থাকা নাই তহঁত দুটাও দে মা 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 কি হৈছে তোৰ ভণ্টি ধৰচোন মা তই ইমান কাহিছ যে অ' ভণ্টি তই মাক একো কাম কৰিব নিদিবিচোন আৰু মই চকৰ পৰা আহোঁতে তাক কাহৰ ঘৰত লৈ আহিম একো থকা নাই তহঁতে এনেই চিন্তা কৰিছ হ'ব দে অলপ মনে মনে থাকচোন নয়নৰ ভনীয়েকজনী বহুত ডাঙৰ হ'ল বে মোৰ চকুত লগা হৈছে মোৰ মনটো বলিয়া হৈ গ'ল বে লাভ নাই তাই যে তোৰ কাৰণে বলিয়া হ'ব তই সেই আশা বাদ দে নাই নাই তাইক মই বাদ নিদিওঁ তাইক মই বিয়া কৰাম আৰু ৰাণীৰ দৰে ৰাখিম ৰাণীটো বাদ দিয়া তাই তোৰ ঘৰত চাকৰি হ'বও নাহে কিয় কি নাই মোৰ হা কি নাই চব আছে কিন্তু তোৰ এই গুণ্ডামী আৰু বেয়া স্বভাৱটোৰ বাবে তাই তোৰ নহয় আৰু ঘৰৰ পৰাও নিদিয়ে কৈ থলো তোক তই চাই থাক কেনেকৈ তাইক মই নিজৰ কৰি লওঁ আহ বল বল মোকাটো ইমান বেছি হৈছে না মোৰ টেষ্ট ওলাইছে মোৰ নিশ্চয় কিবা ডাঙৰ বেমাৰ হৈছে যি হ'ল মই ইহঁতক একো নকওঁ তুমি যে মোৰ পচাৰত মাতি হ'ব মই ভবাই নাছিলোঁ মোৰ মনটো যে কিমান ভাল লাগিছে কিন্তু মোক এৰি কেতিয়াও বেলেগৰ লগত বিয়া হৈ নাযাবা দিয়ক ইমান চিন্তা কৰিব নালাগে এটা কথা কওঁ তুমি যে মোক আপুনি আপুনি কৈ থাকা আপুনিতো তুমি বুলি ক'ব নোৱাৰা নে পাৰোঁ আছে আজিৰ পৰা তুমি বুলিয়েই ক'ম তৰা মই যদি কেতিয়াবা মৰি থাকোঁ তেতিয়া তুমি কি কৰিবা কিনো অমংগলীয়া কথাবোৰ কৈ থাকা নক'বা না প্লিজ এ বাবা নকওঁ দিয়া চৰি কৈ থাকোঁ দিয়া এতিয়া বহুত দেৰি হ'ল ঠিক আছে যোৱা পিছে তুমি বিশ্বাস কৰা মাইনা তোমাক মই বহুত ভাল পাওঁ আৰু তোমাক মই বহুত মৰম ভাল পোৱা দিম মোক তেনেকুৱা ভাল পোৱা ৰাস্তাত আগভেটি ধৰি অসভ্যালি নকৰিবি নহ'লে মই ঘৰত কৈ দিবলৈ বাধ্য হ'ম তুমি কিয় নুবুজা বুজিছোঁ এতিয়া মই সৰু হৈ থকা নাই মই তোৰ নিচিনা গুণ্ডা এটা অসভ্য এটাৰ লগত বিয়া নহওঁ চাওঁ ৰাস্তা এৰি দিয়া মা তোৰ কামটো কমাই নাই তই কিয় কাম কৰি আছ দাদাই দেখিলে মোক গালি দিব নহয় ঔষধ খাইছোঁ খোৱা লওঁতে ভাল হ'ব না দে তই এনেই বেছি চিন্তা কৰিছ দাদাক ক'ব লাগিব ভাল নাপালে হস্পিটেললৈ লৈ গৈ দেখুৱাই আনিব লাগিব হ'ব দে কাহে হৈছে কি ভাই নয়ন আজিকালি দেখোন তোক দেখাই নোপোৱা হ'লো কিয় তই মোৰ মাৰ বেমাৰ কথা গম নোপোৱা নেকি পাওঁ মই আকৌ ভাল হোৱা বুলিহে ভাবিছিলোঁ নাই অ' দিনে দিনে কাহটো দেখোন বেছিহে হৈ আহিছে পিছে সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যা কাইলৈ ডক্তৰৰ ওচৰলৈ লৈ যাম বুলি ভাবিছোঁ হেৰি কৰোঁ মই গৈ থাকোঁ দে তই ক'ত যাব আহিছে যা ঠিক আছে যা মইতো কিমান বাৰ ক'ব লাগে তোৰ লগত মই বিয়া নহওঁ
তই মোক এনেকৈ অশান্তি কৰি নাথাকিবি। তুমি মোৰ মনৰ কথা এবাৰ বুজিবলৈ চেষ্টা কৰা নাই মইনা। মোৰ চিধা কথা, মই তোৰ লগত বিয়া নহওঁ। মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ মাইনা। হাদাই হাদাই বুলি কৈছো নহয় ৰাজা, হাদাই। নেৰু কি কৰিবা? মই ডক্টৰ হিচাপে সঁচা কথা ক'ব হিচাপে মই সঁচা তোমাৰ মা এই পৃথিৱীত বেছি দিন জীয়াই নাই। তেখেতৰ ব্লাড কেঞ্চাৰ হৈছে। ডাক্তৰে কি কৈছে? মা সোনকালে সুস্থ হৈ উঠিবনে? মা আকৌ সোনকালে সুস্থ হৈ উঠিব। মাক আমি মাজত লৈ আকৌ কাজিয়া কৰিব পাৰিম। তই মাক সময়মতে দৰৱ পাতিখিনি দি থাকিবি। হেৰি কৰোঁ, মই এবাৰ ৰঘুকাই ঘৰৰ পৰা আহোঁ। এইখন ধৰচোন, তই মাক চাই থাকিবি দেই, একো কাম বন কৰিব নিদিবি হা। পটককৈ ৰঘুকাই ঘৰৰ পৰা আহিব। সকলো ভগৱানৰ ওপৰতেই নয়ন। আমিনো কি কৰিব পাৰোঁ? তই ভাগি নকৰিবি নয়ন। তই যদি ভাগি পৰা ভণ্টিৰ কি হ'ব? নাই ৰঘুকাই, মই ভাগি নপৰোঁ। এটা কথা ৰঘুকাই, মাৰ যে ইমান ডাঙৰ বেমাৰ হৈছে ভণ্টিক নক'ব, নহ'লে তাইক কেনেকৈ বুজাই ৰাখিম ৰঘুকাই। হ'ব দে বাৰু, মই নকওঁ, তই ধৈৰ্য হেৰাই নেপেলাবি। হেৰি কৰোঁ ৰঘুকাই, মই গৈ থাকোঁ দে, যাওঁ। মাৰ কথা পিছে ডাক্তৰে কি ক'লে? ডাক্তৰে কৈছে মা আৰু এই পৃথিৱীত বেছিদিন জীয়াই নাথাকে। মায়ে আমাক এৰি যাবগৈ, আমাক অকলশৰীয়া কৰি থৈ। মাৰ ব্লাড কেঞ্চাৰ হৈছে। বেমাৰটো হেনো আগৰ পৰাই হৈ আছিল, এতিয়া বহুত দেৰি হৈ গ'ল। কি? তুমি এনেকৈ কান্দি ভাগৰি নপৰিবাচোন। এতিয়া মই কি কৰোঁ তুমিয়ে কোৱা। সকলো ভগৱানৰ ওপৰত এৰি দিয়া। ঠিক আছে, বহুত দেৰি হ'ল, যাওঁগৈ বোলে। দাদা, ইমান দেৰি কৰিছ তই? মাৰ বেছি হৈছে। তাত আহি আহাচোন, কিবা কিবি কি কৈ হৈছে? আছে। কি কৈছিলে? অ' মা, 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 মা। তই আহিছ, মই যামগৈ। ঐ তহঁতে ভালকৈ থাকিবি। তুমি মনে মনে থাকাচোন, তোমাৰ একো নহয়। ডাক্তৰে কৈছে নহয় তুমি সোনকালে সুস্থ হৈ উঠিবা। তুমি মনে মনে থাকাচোন। মই জানো মোক মিছা সান্তনা দি লাভ নাই। মাইনা, অ' মাইনা, তুমি মোৰ ওচৰত বহাচোন। মা তুমি মনে মনে থাকাচোন, অলপ মনে মনে থাকাচোন। তুমি ইমান কিয় কথা কৈ আছা? অকণমান মনে মনে থাকাচোন মা তুমি। বুকাই বৰ নামঘৰত দবা কোবাইছে অ' মা। এয়া দবাৰ শব্দ। তই ভগৱানৰ নাম লচোন, তোৰ চব ঠিক হৈ যাব। ভণ্টি তই মাৰ ওচৰত থাকচোন, মই ৰঘুকাইক লৈ আহোঁ, নামঘৰৰ পৰা আহি আছে চাগে। তই মাৰ ওচৰত থাকচোন। মা চাচোন, এই ৰঘুকাইক মই লৈ আহিছোঁ। মা, ৰঘুকাই বচোন, মই বাহিৰতে আছোঁ। নয়ন, তোৰ মা আৰু এই পৃথিৱীত জীয়াই থকা নাই। যি হ'ব লগা আছিল এতিয়া হৈ গ'ল। এতিয়া আৰু মন বেয়া কৰি নাথাকিবা, নহ'লে ভণ্টি কি হ'ব? এবাৰ ভাবি চাবা আৰু আগৰ নিচিনাকৈ ঘূৰি ফুৰি নাথাকিবা। ভবাই নাছিলোঁ তৰা, মায়ে যে আমাক এনেকৈ এৰি থৈ যাব বুলি। ভণ্টি চাগে ঘৰত অকলে আছে, সেইকাৰণে বেছি দেৰি কৰিব নালাগে। ঘৰত যোৱা তুমি। ঠিক আছে, ব'লা ব'লা। তুমি। মাইনা, অ' মাইনা, বাহিৰলৈ ওলাই আহিলে গম পাবাই নহয় মই কোন। তই মই তই ইয়াত কিয় আহিছ? দাদা ঘৰত নাই, তই সোনকালে ইয়াৰ পৰা গুচি যা। কেনেকৈ যাব মাইনা? সেইদিনাখনে তুমি মাৰা চৰটোৰ কথা পাহৰিব পৰা নাই মই। মই ইয়াৰ পৰা যাবলৈ কৈছো নাই ৰাজা? কিয়
ইমান খং কৰা হয় আহা না ভিতৰলৈ গৈ অলপ কথা পাতো আহা না আহা এইবোৰ কি কৰিলি এৰি দে জীয়াই থাকিবলৈ দিয়া ৰাজা এইবোৰ কি কৰিলি কি কৰিলি ঘৰত কোনো নাই নেকি মাইনা নয়ন তই ঘৰলৈ বলচোন কিয় কি হৈছে মাইনা মাইনা যে মাইনা কৈছে নোপা কিয় ঘৰলৈ আহাচোন অ' ভণ্টি তোৰ লগত এনেকুৱা কোনে কৰিলে অ' তোক কোনে মাৰি পেলালে অ' তই চাগে মোক বিচাৰি বিচাৰি ভাগৰি পৰিছিলি নহয় তইনো কাক কি জগৰ লগাইছিলি অ' তোক যে এনেকৈ মাৰি পেলালে ভণ্টিক মই জোকাইছিলো টপা ল'ৰাৰ লগত বিয়া দিম বুলি অ' ভণ্টি উঠ না মই তোমাক টপা ল'ৰাৰ লগত বিয়া নিদিওঁ নহয় তোক ধুনীয়া মৰম লগা ল'ৰাৰ লগত বিয়া দিম অ' ভণ্টি উঠ না চা চা তোৰ বিয়া চাবলৈ ইমান মানুহ আহিছে উঠ না এই আয়তীসকলে এতিয়া উৰি দিব জোৰা নাম গাব হে ভণ্টি উঠ না কি চাই আছা তোমালোকে উৰি দিয়া না দৰা আহি পাব এতিয়া নয়ন তুমি এইবোৰ কি কৰিব ধৰিছা ভণ্টি ঢুকাইছে নহয় ঢুকুৱা নাই ভণ্টি শুইছে দিনটো বহুত কষ্ট হৈছে নহয় দৰা আহি পোৱাৰ আগতে অকণমান শুই লৈছে আকৌ অ' ভণ্টি মই আমনি নকৰোঁ দে তই শুৱা দে তই আমাৰে মইনা শুবয়ে বাৰীতে বগৰী নয়ন তই পাগল হৈছা নেকি মই পাগল হৈছো মই নয়ন এই কাম বেলেগ কোনেও কৰা নাই এই কাম ৰাজাই কৰিছে ৰাজা তই মোৰ ভণ্টিৰ লগত এনেকুৱা কৰিলি তোক মই ৰঘুকাই তই ভণ্টিৰ কাৰণে চিতা সাজু কৰ মই আহি আছো ৰাজা তই মোৰ ভণ্টিৰ লগত এনেকুৱা কৰি নহয় চাই থাক মই তোক কি কৰি আছো ৰঘুকাই তই ভণ্টিৰ কাৰণে চিতা সাজু কৰ মই আহি আছো ৰাজা তোক মই নয়ন তই আইন হাতত তুলি নলবি তই ঘূৰি আহ ৰাজা তই মোৰ ভণ্টিৰ লগত এনেকুৱা কৰিলি নহয় তোক চালা মই নয়ন মোক মাফ কৰি দে নয়ন মোক ভুল হৈ গৈছে নয়ন মাফ কৰি দে সেই কথা তই আগতেই ভাবিব লাগিছিল তই মোৰ ভণ্টিক ধৰ্ষণ কৰি মাৰি পেলালি নহয় তহঁতৰ দৰে অপৰাধীবিলাক আইনৰ সুৰুঙাইদি পাৰ হৈ যাব পাৰিলেও এই মোৰ হাতৰ পৰা এই নয়ন কাকতিৰ হাতৰ পৰা কিন্তু হাৰি যাব নোৱাৰিবি আৰু মোৰ আদালতত তাৰ শাস্তি কি হ'ব জানো মৃত্যুদণ্ড
মোৰ ওচৰলৈ নাহিবা নাহিবা মোৰ ওচৰলৈ ঐ তালৈ অকলে অকলে নাযাবা তাত কেঁচাই খাটি থাকে আৰু কেঁচাই খাটিয়া মানুহ অকলে পালে কেঁচাই কেঁচাই খা মোৰো নাযাওঁ তালৈ ভণ্টি আজি বিয়া হ'ব ভণ্টি কইনা হ'ব আৰু মই কইনা ককায়েক মা মা ক'ত মামৰি মামৰি আমাৰ মামৰি আমাৰ মামৰি মৰি এই নয়নৰ কাহিনী নয়নক ভাল কৰিবলৈ আগবাঢ়ি নাহিল কিয় ৰঘুকাই ন আহিব আমিও দুখীয়া মানুহ টকা পইচা নোহোৱা মানুহ তৰা এতিয়া তাই ক'ত আছে এইও বিয়া নোহোৱাকৈয়ে আছে নয়নক ভাল কৰি সিহঁত দুটাৰ বিয়াখন পাতি দিয়াৰ ব্যৱস্থা মোৰ মই তাক কাইলৈ হস্পিটেলত লৈ যাম বৰ ভাল হ'ব উপায় ব'লক এতিয়া আমি গৈ থাকোঁ